নাই সেই বিষয়ে মোৰ কোনো এখতিয়াৰ নাই মোক কোৱাৰ, কাৰণ মোক কিন্তু যোৱাকালি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই কংগ্ৰেছৰ দলটোক কথাটো কৈছে যে আমাৰ মিত্ৰতা হ'বই, আমি বিৰোধী ঐক্যই, আমি বিজেপি বিৰোধী দলৰ লগত আমি যুঁজিম, সেই কথাটোত কোনো সন্দেহ নাই, আমাৰ মিত্ৰতা হ'বই। মই শুনা নাই, কি কৰিছে? এই কথাত মই কংগ্ৰেছ দলৰ হৈ ক'ব নোৱাৰিম। মোৰ ব্যক্তিগত কথাটো হ'ল তেওঁ যি ধৰণৰ সংলগ্ন কথা বতৰা কৈছে, মই ব্যক্তিগতভাৱে সেই কথাখিনি মোৰ পাৰ্টিক জনাম যে ঠিক হৈ থকা নাই। মই শুনিছোঁ যে আপোনালোকে মোক এতিয়া যিটো ক'লে মই নিজে দেখা নাই যে কোনোবা সমষ্টিৰ কথা কৈছে। এই কথা কি বুলি কৈছে তেওঁ? এই কথাবিলাক most অবজেকশ্যনেবল। তেনেধৰণৰ কথাবিলাক সাধাৰণতে মিত্ৰতাৰ ক্ষেত্ৰত ৰাজহুৱাকে এনেকৈ কোৱাটো অনুচিত। যদি কৈছে দেই, তেতিয়াহ'লে এই কথাটো মই ব্যক্তিগতভাৱে মোৰ পাৰ্টিক জনাম যে এই কথাখিনি তেওঁ ঠিক কৈ থকা নাই, ঠিক কৈ থকা নাই। কোনটো হ'ব কোনটো নহ'ব সেই কথাখিনি এটা আপোনাৰ ভালকৈ বহি আপোনাৰ ডিচেণ্টভাৱে গোটেই কথাখিনি এটা আপোনাৰ হয়। এনেধৰণে আপোনাৰ ৰাজহুৱাকৈ চিটৰ ক্ষেত্ৰত প্ৰেছত কৈ পেলাই এনেকুৱা চিট হোৱা মই পৃথিৱীত ক'তো দেখা নাই। গতিকে এই কথাটো যদি কৈছে তেতিয়া most অবজেকশ্যনেবল। তেনেকুৱা কোনো কথা হোৱাটো মোৰ বোধগম্য নহয়। তেওঁ যদি ক'ৰবাত আমাৰ শীৰ্ষ নেতাৰ লগত পাতিছে মই নাজানো, কিন্তু মোৰ বোধগম্য নহয়। এই ক্ষেত্ৰত মোৰ ব্যক্তিগতভাৱে যথেষ্ট আপত্তি আছে। এনেকুৱা তুলুঙা কথা মই উত্তৰ নিদিওঁ। এনেকুৱা তুলুঙা কথা কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচেডাৰৰ কথাটো যদি কৈছে, মোৰ বোধে তেওঁ কোৱা নাই। যদি কৈছে তেওঁ এইটো তুলুঙা কথা মই উত্তৰ নিদিওঁ। যদি কৈছে সামগ্ৰী সমষ্টিকে প্ৰতিনিধিত্ব কৰি মন্ত্ৰিত্ব হৈছিল, এইবাৰ কিন্তু সামগ্ৰী সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচন খেলিবলৈ কেইবাজনো কেণ্ডিডেট ওলাই অহা দেখিবলৈ পোৱা গৈছে, কি ক'ব? সেইটোৱে হ'ল গণতন্ত্ৰ, সেইটো হ'ল ডেমক্ৰেচি। কিয় নিবিচাৰিব? খালি কংগ্ৰেছ দলৰ পৰা কংগ্ৰেছ দলৰ কেণ্ডিডেট বিচাৰিব লাগে, সেইটোত কোনো আপত্তি নাই। এটি মোক কি বিচাৰিছে মই একদম বিৰোধিতা কৰাটো, কিয় নিবিচাৰিব? কংগ্ৰেছ কৰিছে, সাধাৰণ কংগ্ৰেছ কৰ্মীসকলে MLA এটা হ'বলৈ ভাবাটো মই আপত্তি কৰাৰ কি থল থাকিব পাৰে? কেৱল সি বিজেপি বা অন্য দলৰ পৰিচালনাত কৰিব নালাগে। যদি কংগ্ৰেছ দলৰ বৈধ লোকৰ হয়, আমাৰ যিটো আছে বুথ কমিটি আছে, মণ্ডল কমিটি আছে, ব্লক কমিটি আছে, জিলা কমিটি আছে, সেই কমিটিৰ যদি সদস্য হয় কি কাৰণে নোৱাৰিব? সেই কমিটিৰ মানুহে যদি তেওঁক সমৰ্থন কৰে কি কাৰণে নোৱাৰিব? সেইটোত মই কি কাৰণে আপোনাৰ আপত্তি কৰাৰ কথা থাকিব পাৰে? সেইটো এটা নিয়ম আছে, নিয়মত চাবই। এইটো বহুতে মানে আছে নেকি ইয়াত কোনোবা এটাই খুব বিচাৰি থাকে, আজি নাই দেখোন এইটো, সেইটোৱে খুব বিচাৰি থাকে ক'ৰবাত, এইটো বিচাৰি পায় নেকি?